হাই গাইজ গুড মৰ্ণিং সকলোকে চাগে নতুন ভিডিঅ'লৈ আৰু আজি আমি মানে শক্তিপীঠ মা কামাখ্যা মন্দিৰত যাবলৈ লৈছোঁ আৰু মানে বহু বছৰ যোৱা নাই বহু বছৰ পিছত আমি গৈ আছোঁ আজি আৰু মানুহ আমি বেছি নাই 4জন যাম আৰু মানে 6 বজাতে যাম বুলি ভাবিছিলোঁ তো দেৰি হৈ গ'ল এতিয়া 7টা বাজিল এতিয়া যাওঁতে যাওঁতে বহুত দেৰি হৈ যাব তো ব'লো গাইজ গৈ থাকোঁ। তো আজি বহুত দিনৰ মূৰত বাছত উঠিছিলোঁ মানে বাইকটো লৈ যায় ক'ৰবাত গ'লে তো আজি ভাবিলোঁ কি মানুহো বেছি হ'লোঁ এখন বাইকত যাব নোৱাৰি সেইকাৰণে ইয়াত বাছতে উঠিলোঁ। তো কেতিয়াবা বাছতো আহিব লাগে ভাল লাগে লগতে ভাড়াটোও কমত হয়। তো গাইজ গৈ থাকোঁ লওক আৰু বেছি দেৰি নকৰোঁ আৰু উঠি আহিছে তাতে আৰু পাহাৰৰ ওপৰত থকা আমিও বাছতে আহিলোঁ আৰু মানে নিজে নিজে গাড়ী অনা নাই কম খৰচতো হয় সেইকাৰণে বাছতে আহিলোঁ। আমি এতিয়া অলপ বস্তু কিনি লওঁ তো ইয়াৰ পৰা আমি ধূপ চাকি কিনিলোঁ অলপ আৰু বাকী ফুল জলকীয়াও দিছে লগতে আৰু ইয়াতে মানে কিছুমান হিচাপতকৈ বেছিকৈ দিব খোজে আমি ইয়াত লগাখিনি ল'লোঁ গৈ থাকিব ওপৰলৈ। মানুহ ভিৰ হৈছে দেই আজিও আজিও বোলো মানুহ ভিৰ হৈছে বহুত আমাৰ দেৰি হৈ গ'ল নহয় 7টা বজাতে আহিব লাগিছিল এতিয়া 9টা বাজিল। তো গাইজ কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? কামাখ্যা মন্দিৰ গুৱাহাটীৰ সমীপৰ নীলাচল পাহাৰত অৱস্থিত। তো প্ৰায় সকলোৱে জানে। তো আমি নীলাচল পাহাৰৰ ওপৰত মানে মোৰ মানুহ এজনীৰ সৈতে তো ব'লক আমি কামাখ্যা মন্দিৰ দৰ্শন কৰোঁ। তো প্ৰথমতে আমি এই পুখুৰীটোলৈকে যাম আৰু তাত হাত ভৰি ধুয়ে আমি মানে মন্দিৰলৈ যাব লাগিব। সকলোৱে ইয়ালৈকে আহে প্ৰথমতে হাত ভৰি ধুই লয় তাৰপিছত সকলোৱে মন্দিৰত দৰ্শন কৰিবলৈ যায়। তো আমিও এনেকৈ এবাৰলৈ আহিলোঁ। তো এইবাৰ বহুত বছৰ মূৰত আহিলোঁ আৰু আমাৰ মানুহজনী মানে প্ৰথমবাৰৰ কাৰণে আহিছে আৰু লগতে কেনেকুৱা লাগিলে যে তাৰমানে কি কৈ আছিল মোক মানে আহিম বুলি কামাখ্যা মন্দিৰত তো আৰু আজি আহি গ'লোঁ আৰু মানুহ বহুত হৈছে তো আমি সেই লাইনত নগ'লোঁ আৰু আমি বাহিৰৰ পৰাই মানে সেৱা এটা কৰিম। আমি মোবাইল আছে আমাৰ অঁ লগে লগে তো ইয়াতে ফটোগ্ৰাফী কৰাকৈ বহুকেইটা মানুহ মানে ঘূৰি ফুৰে এখনত মানে 50 টকা 100 টকাকৈ লয়। আমি ক'লোঁ যে মোবাইলতে উঠিম না মোবাইলটো আছে আমাৰ। তো আমি ধূপ চাকিখিনি ছাইডত লগাই ইয়াতে আৰু সেৱা কৰিব লাগিব যিহেতু আমি ভিতৰত সোমাব নোৱাৰিলোঁ টাইমৰ কাৰণে। তো ভিতৰত সোমাব লাগিলে 3টা বজাতে আহিব লাগিব 3টা 4টা বজাতে আহিব লাগিব। আমাৰ পূজা হৈ গ'ল এতিয়া আমি অলপ দুখনমান ফটো উঠোঁ আৰু তাৰপিছত আমি এতিয়া ওলাই যাম ইয়াৰ পৰা। আৰু যথেষ্ট মানে মানুহৰ ভিৰ যথেষ্ট হৈছে। নেক্সট টাইম আহিলে মানে ভালকৈ আমি দৰ্শন হ'ব পাৰিম। আজি বাহিৰৰ পৰা মানে সেৱা কৰিলোঁ তেতিয়া আমি যদি ভিতৰত সোমাব লগা হয় মানে ৰাতিপুৱা 4টা বজাতে আহিব লাগিব। আমি দৰ্শন আহিলোঁ এতিয়া আমি মানে বহুত গৰম দিছে তো সেইকাৰণে আমি অলপ কুঁহিয়াৰৰ খাই লওঁ এগিলাচ এগিলাচ। বতৰ যিহেতু গৰম তো এতিয়া কুঁহিয়াৰৰ গাড়ীখন দেখা পালোঁ তেতিয়া আমি গোটেইকেইটা অলপ কুঁহিয়াৰৰ সৰকৈ খাই লওঁ আৰু এনেও কুঁহিয়াৰৰ ৰস খালে অলপ পেটটো ঠাণ্ডা কৰি থাকিব তো খাই লওঁ দিয়ক। মজা খাই দিছ ভাই খাই দিলে। তো গাইছ আজি আমি মানে অসমৰ 2টা বিখ্যাত ঠাইলৈ আহিলোঁ আৰু মানে বিখ্যাত ঠাইখন মই আগতে আহিছোঁ মানে মানুহজনী আনিছিল তো আজি আমি মানুহজনীক লৈ আহিলোঁ দেখাবৰ কাৰণে কামাখ্যা মন্দিৰ আৰু লগতে উমানন্দ মন্দিৰলৈ আহিছোঁ। আৰু উমানন্দ হ'ল মানে পৃথিৱীৰ ভিতৰত সকলোতকৈ ক্ষুদ্ৰতম নদীদ্বীপ। তো আমি তালৈকে ফুৰিবলৈ যাম এতিয়া আমি এতিয়া জাহাজত যাম। জাহাজত যোৱা একচুৱেলি মোৰ অলপমান হেৰি লাগে কাৰণ মই সাঁতুৰিব নাজানো না তথাপি আৰু যাম আৰু ভাল লাগিব কিবা এটা। তো জাহাজত যোৱাৰ কাৰণে মানে 100 টকা টিকট অহা যোৱা তো আমি টিকটটো কাটি ল'লোঁ ইয়াতে এতিয়া গৈ থাকোঁ অলপ।
জাহাজ চলি গ'ল এতিয়া আৰু এতিয়া এই বেছি দিন নাই অলপহে মানে বেছি দিন ইয়াৰ পৰা 2 কিলোমিটাৰ হ'ব 2 কিলোমিটাৰমান হ'ব আৰু ইয়াৰ পৰা মানে জাহাজ ঘাটৰ পৰা এইখন পাহাৰ বেছি দিন নহয় বৰ বেছি 2 কিলোমিটাৰ হ'ব ইয়াৰ পৰা তো গাইছ আমি এতিয়া জাহাজৰ পৰা নামিলোঁ আৰু এতিয়া আমি খোজ দিছোঁ বিশ্ববিখ্যাত ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ তো উমানন্দত আৰু এবাৰ আহিছিলোঁ বহু বছৰ আগতে তো এইবাৰ আৰু বহু বছৰ পিছত আহিলোঁ তো যথেষ্ট মানুহৰ ভিৰ তো গাইছ আজি দিনটো আৰু আমি ঘূৰিম বুলি আহিছোঁ মানে আমাৰ হাতত যদি সময় বহুত আছে আজি দিনটোৰ কাৰণে কাৰণ মানে যাৰ সময় আছে তাৰ হাতত টকা নাই আৰু যাৰ হাতত টকা আছে তাৰ হাতত সময় নাই গতিকে আমি আৰু মাজত চলি আছোঁ তো সেনেকৈ এনজয়মেণ্ট কৰি আছে আৰু তো আমাৰ এই মন্দিৰটো সাজিছিলে এখেতে একচুৱেলি এখেতৰ নামটো গদাধৰ তো এই মন্দিৰটো গদাধৰ সিংহাসন আছিল তো আমি এটা মানে পৃথিৱীৰ ফেমাছ জেগাত আহিছোঁ ভাল লাগিল আৰু লগতে জেগাবিলাক খুব ধুনীয়া হৈছে এতিয়া আৰু ইয়াৰ চিৰিবিলাক খুব ধুনীয়া মানে মাৰ্বল চাৰ্বল লগাই একদম ধুনীয়া কৰিছে আৰু ওপৰলৈ গৈ থাকোঁ ওপৰত আছে মেইন মন্দিৰটো অলপ গাইছ গৈ থাকোঁ হা তো আমি মেইন মন্দিৰলৈ আহিলোঁ আৰু যথেষ্ট মানুহৰ ভিৰ হৈছে ইয়াতো আৰু জেগাবিলাক মানে খুব ধুনীয়া লগা হৈছে মানে আগতে ইমান একো কৰা নাছিলে এতিয়া পুৰা আপোনাৰ জিলিকি আছে একদম আৰু ৰ'দটো মানে টাইমত দিছে নহয় মানে বতৰটো খুব ভাল বৰষুণ নাই তো যথেষ্ট ভাল লাগিল আহি আৰু এতিয়া আমি ভালদৰে সকলোৱে মিলি আৰু সেৱা সমান কৰি ল'লোঁ আৰু আপোনালোকো আহিব পাৰে এইটো সময়তে আহক মানে এতিয়া বৰ্তমান পানী চানী নাই যিহেতুকে বেছি পানী থাকিলে অলপ ভয় লাগে দিয়কচোন আহিব মানুহ লাইন দেখিছে নাই গতিকে আমি অলপ এতিয়া ৰেষ্ট ল'লোঁ মানে ইয়াতে অলপ চকী এখন আছিল তাতে বহিলোঁ গোটেইকেইটাই আৰু ইয়াতে মানে কামাখ্যাৰ পৰা অনা প্ৰসাদ অলপ মানে খাম ভোক লাগিল আৰু মন্দিৰৰ চাৰিওফালে এপাক ঘূৰিলোঁ খুব ধুনীয়া লাগিছে মানে পুৰা ধুনীয়া হাৱা আহি আছে তাত বহি থাকক আৰু অলপ টাইম স্পেণ্ড কৰে ইয়াতে তো আমাৰ যাবৰ সময় হৈ আহিল তো এয়া ৰাস্তাতে দেখিলোঁ মানে ফ্ৰুইটছৰ দোকান এখন আছে তো আমি ইয়াৰ পৰা অলপ ফ্ৰুইটছ লওঁ গোটেইকেইটাই ফ্ৰুইটছটো লৈ আমি জাহাজৰ ভিতৰতে মানে বহি খাই যাম আৰু এটা বেলেগ মমেণ্ট এটা হ'ব আৰু তুমি গোটেইকেইটাই এটা ফ্ৰুইটছৰ প্লেট লৈ আহিলোঁ এতিয়া আমাক মানে জাহাজখনত ৰখি আছে তো আমি জাহাজত উঠোঁ এতিয়া আৰু খুব মজা লাগিল মানে পৰিৱেশটো খুব ধুনীয়া লাগিছে মানে জিলিকি আছে জেগা মানে ৰ'দটো দিছে যদিও সিমান মানে হেৰি হোৱা নাই আৰু মানে পুৰা নাই আৰু তো বলো গাইছ এতিয়া আমি জাহাজৰ ভিতৰত উঠোঁ বল টিকেট পেলাই দিবা ভাই এটা তো আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ আৰু উমানন্দ মন্দিৰ দৰ্শন কৰিলোঁ তো এতিয়া আমি জাহাজত আহিলোঁ আজি একচুৱেলি আমি 3টা জেগা তাৰিখ কৰি আছোঁ এই দুটা জেগা কমপ্লিট কৰিলোঁ এতিয়া আমি 3 নম্বৰ জেগাত যাম 3 নম্বৰ জেগাটো হ'ল মানে আমাৰ ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ যিজন নতুনকৈ বনাইছে তাতে একবাৰ সোমাম হা চাই লওঁ আৰু এই দুটা জেগাত আহি ভালে লাগিল আৰু ইয়াত এতিয়া তালৈকে যাম এবাৰ আৰু আজি মেইনলি অহাৰ কাৰণটো হ'ল আমাৰ মানুহজনী মেইন তো মানুহজনীক আজি ঘূৰাবলৈ আহিলোঁ ক'তো এনেকৈ নিব পৰা নাই তো আজি আৰু মানে ফ্ৰী পালোঁ তো এনেকৈ ঘূৰোঁ তো সেনেকৈ আমি আহিলোঁ আৰু এতিয়া আমি মানে ফ্ৰুইটছ অলপ কিনি লৈ আহিলোঁ মানে কাটি থোৱা আছে এনেকৈ অলপ ফ্ৰুইটছ খাওঁ আৰু মজা মানে এতিয়া জাহাজত কোনো মানুহ উঠা নাই সেইকাৰণে আমাৰ ৰাজত্ব আছে তো এতিয়া আমি অলপ এই ফ্ৰুইটছ খাই আছোঁ আৰু মিলামিলিকৈ তো আমি ৰিটাৰ্ণ হৈ কাছাৰঘাট পাই গ'লোঁ এতিয়া আমি ইয়াৰ পৰা নামোঁ তাৰপিছত আমি ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত যাই আছোঁ তো আজিৰ দিনটো আমি এনেকৈ পাৰ কৰিলোঁ আৰু পিছত টাইমে নিমিলে তো আমি কাছাৰীঘাট মানে আমি ৰিটাৰ্ণ আহিলোঁ কাছাৰীঘাট তো এতিয়া আমি ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰলৈ গৈ যাম তালৈকে খোজকাঢ়ি যাম অলপ জেগা যিহেতু অলপ গাইছ তো
গাইজ আমি ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰৰ সলনি আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত আহিলোঁ মানে তাতে অলপ প্ৰাইচটো অলপ বেছি হয় তো ইয়াতে মানে প্ৰাইচটো কম আৰু জেগাটো একে তাত খালি দুটা বস্তু আছে মানে ষ্টাৰবাক্স আছে আৰু এটা মিউজিয়াম আছে তো আমি সেই দুটা নাচাই পেলাই আমি ইয়াতে আহিলোঁ মানে জেগা পৰিৱেশটো একেই প্ৰায় তো সেইকাৰণে আমি ইয়াতে সোমালোঁ আৰু ইয়াৰো পৰিৱেশটো খুব ধুনীয়া লাগিছে তো ইয়াতে আমি অলপ টাইম স্পেণ্ড কৰিম তাৰপিছত ইয়াৰ পৰা আমি ঘৰলৈ যাম তো আমি অলপ জেগাখিনি চাই লওঁ কেনেকুৱা লাগে তো গাইজ মানে ইয়াৰ পাৰ্কখনত ধুনীয়া হাৱা আহি আছে আৰু আমি সকলে মানে ফটো উঠিব ভাল ফটো সেইকাৰণে অলপ কিবা কিবি এই কিবা লগাই আছে মেকআপ চেকআপ বেগত লৈ আহিছে তো আমাৰ ল'ৰা মানুহ আমাৰ একো নাই কিন্তু ক্ৰীমৰ প্ৰয়োজন নাই মানে ইয়াৰে ভিতৰত মানে এৰিয়াটো খুব ধুনীয়া লাগিছে মানে আৰু পাৰ্কবিলাক এনেকুৱাই দিয়কচোন তথাপিও মানে এটা বেলেগ ভাল লাগিছে আৰু সেনেকৈ আমাৰ পাৰ্কত আহিব নাই আজি মানে ধৰা আহিলোঁ আৰু যথেষ্ট ভাল লাগিল আৰু হয়তো গধূলি আহিলে আৰু বেছি ভাল লাগিব এই ৰ'দে ৰ'দে আহিছোঁ দেই আৰু আমি পাৰ্কত ঘূৰবা বেলাই পহৰে আহিছোঁ আৰু পাই নাই আৰু নহ'লে আৰু বুধবিলাক লাগি আৰু দিনটো আৰু তাতে যাওঁ আজি না কি কয় গাইছ আমি বহুখিনি ৰেষ্ট ল'লোঁ ইয়াতে খুব ধুনীয়া হাৱা আহি আছে তো আমি ইয়াৰ যাব সময় হ'ল নহ'লে আৰু বেছি দেৰি কৰিলে আন্ধাৰ হৈ যাব মানে আমি তাতে আমি আৰু লাইন গাড়ীত অহা কথা তো গ'লোঁ গাইছ গৈ থাকোঁ নেৰুৱা ক'ত এৰা তো গাইছ নেক্সট ভিডিঅ' লগ পাম বাই বাই